হেল্ল' এভৰিৱান, আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু আপোনালোকেতো নিশ্চয় গম পাইছে মই যে জগন্নাথ মন্দিৰ আহিছোঁ। আগৰ ভিডিঅ' দিছিলোঁ, আপোনালোকে নাই চোৱা যদি চাই ল'ব। আৰু আজি ৰাতিপুৱা পালোহি, সেইকাৰণে আজি মন্দিৰ দৰ্শন কৰা নহ'ব আৰু কাইলৈ যিহেতু বিহু, কাইলৈ দৰ্শন কৰিম বুলি ভাবিছোঁ। আজি ক'ত যাওঁনো আপোনালোকক দেখাই থাকিম, চাই থাকক ভিডিঅ'টো। এইফালে এতিয়া আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু ৰেডি হৈছোঁ। আৰু এইফালে আমাৰ এখেত ওলাইছে। এতিয়া আমি ক'ত যাম নো? আমি এতিয়া শংকৰ মন্দিৰ যাম, গুপ্ত বৃন্দাবন যাম আৰু 3টা স্থান আছে দেখাব ইয়াতে। আমি তেনেকৈ ওচৰে পাজৰে ঘূৰিম আৰু। এইফালে আমাৰ বাবু আকৌ টোপনিয়ে লাগিছে, দেখিছেনে? ভালকৈ শুবলৈ মানে টাইম নহ'লে আৰু এতিয়া চাওঁ ফুৰিবলৈ ওলাইছে, সেইকাৰণে ব'লক তেতিয়াহ'লে যাওঁ নহয় জানো। এইবাৰ ফাৰ্ষ্ট টাইম আমি আহিলোঁ শংকৰদেৱ নামঘৰ, ইয়াতে ওচৰতে আছে। বহুত ধুনীয়া লাগিছে নামঘৰটোলৈ আহি। আৰু এয়া ভকতজনে আমাক সকলোখিনি বুজাই দিছে ভালদৰে কেনেকৈ কি কৰে, আৰু সকলোৱে আমি আশীৰ্বাদ ল'লোঁ তেওঁৰ পৰা। এতিয়া আমি আহিছোঁ গুপ্ত বৃন্দাবন। জেগাডোখৰ ভালেই লাগিছে, বেয়া লগা নাই। আৰু এইফালে চবফালে দেখিছেনে কাজু গছ। সেইফালে সোমাই দুটা ধুনীয়া হাতী এনেকৈ ৰখাই থৈছে, আৰু এইফালে গণেশৰ মূৰ্তিভাগ ধুনীয়াকৈ সোমাই গৈ দেখা পোৱা যায়। ধুনীয়া লাগিছে পৰিৱেশটো। কেনেকুৱা লাগিছে? একদম বঢ়িয়া 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 সুন্দৰ। এইফালে কৃষ্ণ মহাৰাসৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ বনাই থোৱা আছে। বৰ ধুনীয়াকৈ সজাই ৰাখিছে জেগাডোখৰ ন? বৰ বোলা কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, বহুত ভাল লাগিছে। কেতিয়াবা কোনোবাই আহিলে উৰিষ্যালৈ ইয়াত আহিব। সুপ্ত বৃন্দাবন বুলি কয়। গুপ্ত বৃন্দাবন, গুপ্ত বৃন্দাবন, গুপ্ত বৃন্দাবন একে কথা, গুপ্ত সুপ্ত হৈ আছে আৰু। সঁচাকৈ চাই ইমান ভাল লাগিছে, ভিতৰত সোমাই খুব ধুনীয়া লাগিছে, খুব ধুনীয়া লাগিছে। এইটো হেৰি পদুম ফুলৰ পুখুৰী, এই পদুম ফুল ফুলি আছে, দেখুৱাই দিয়া অলপ মোবাইলত। পদুম ফুলৰ পুখুৰী, গৰুৰ পক্ষী। এইফালে ইয়াৰ মাজতে শনি মন্দিৰো আছে। এইফালে চাকি জ্বলাব লাগিব শনি মন্দিৰত, চাকি এগছ লৈ লৈছোঁ। এইকেইজন কোন হয় নো? এইকেইজন আমাৰ যে 4 ধাম আছে, 4 ধামৰ 4জন আচাৰ্য। প্ৰথমজনা শংকৰাচাৰ্য, দ্বিতীয়জনা ৰামানুজাচাৰ্য, তাৰপিছত তৃতীয়জনা নিম্বাকাচাৰ্য, চতুৰ্থজনা মাধৱাচাৰ্য আৰু পঞ্চমজনাটো আছে বালা। আৰু এই যে সৰোবৰটো দেখিছে, এই সৰোবৰটো জগন্নাথ মন্দিৰটো যোনজনে বনাইছিলে ৰাজা ইন্দ্ৰদ্যুম্ন, তেখেতে বনোৱা সৰোবৰ হয়। অলপ দূৰত দিয়া। একচল পানী আনি এনেকুৱা মাথাত চিটি দিয়া। কি মন্দিৰ? ঘনুচা 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 মন্দিৰ। ঘনুচা মন্দিৰ কৃষ্ণ হৈছে এই মন্দিৰটো 10 দিন বন্ধ থাকে আৰু 10 দিন খোলা থাকে। এতিয়া আমি 10 দিন বন্ধৰ দিনতে আহি পালোঁ। একদম ফিনিশ। নৰেন্দ্ৰ সৰোবৰ। মাছকে খাবার দো, বারে বারে। আজিৰ কাৰণে ইমানেই আছিলে। আৰু আপোনালোকৰ যদি চাই ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কাইলৈ আহিব নতুন ভিডিঅ', সাগৰত যাম আৰু এইফালে মন্দিৰত আহিম।
সকলোবিলাক দেখাই থাকিম আপোনালোকে মোৰ ভিডিঅ' আহিব লগা ভিডিঅ'বিলাক চাই থাকিব দে বাই বাই